হেল্ল' ৰাইজসকল, ভালে আছেনে? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন বতৰা। ফুলপাহত পখিলাটি চাওকচোন, ইমান ধুনীয়াকৈ ফুলৰ ৰেণু চুহি আছে। এইজোপা জবা ফুল। দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে। মই এই জবা পাত দুখিলামান ল'লোঁ, আকৌ ফুলো ল'লোঁ, আৰু এটা ফুল পৰি আছিলে সেইটো বুটলি লৈছোঁ। কাৰণ এই ফুল পাত এইখিনি ইয়াতো আৰু কিছুমান মিশ্ৰণ কৰিম, সেইখিনি ছোৱালীজনীৰ চুলিত লগাম বুলি ভাবিছোঁ। ছোৱালীজনীৰ চুলিখিনি খুব পাতল, সেইকাৰণে মাজে সময়ে কেতিয়াবা তাইৰ চুলিৰ যতন লৈ থাকোঁ। এই পাত আৰু ফুলৰ লগত এল'ভেৰা অকণমান দিছোঁ, নাৰিকল তেল দিছোঁ, আৰু এই টেমাটো যে দেখিছে, বহাগতে ল'বলৈ আনি থোৱা জেতুকা পাতৰ গুড়ি, তাৰো অলপ দি দিছোঁ। মাজে সময়ে জেতুকা পাতো লগাই থাকোঁ। চুলিবোৰ কিজান অকণমান ডাঠে হয়। আপোনালোকেও চাগে দেহৰ যতন লৈ থাকে, নহয় জানো? সকলোৰে চুলিৰ যতন, ছালৰ যতন, ফিগাৰ মেইনটেইন আদিবোৰ সুকীয়া। আমি গাঁৱলীয়া মানুহ, আমি এনেদৰেই প্ৰকৃতিৰ পৰাই কিছুমান বস্তু যোগাৰ কৰি ল'ব পাৰোঁ। এয়া দেখিছেনে, মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। এই মিশ্ৰণটো অলপ সময় থৈ দিম। তাৰপাছত ছোৱালীজনী স্কুলৰ পৰা আহিলে তাইৰ চুলিত এতিয়া মিশ্ৰণটো লগাই দিলোঁ। চাওকচোন, চুলি মাজে মাজে লগাই দিছোঁ অলপকৈ। তাই যে কি আনন্দ পাইছে। মাকবোৰে ল'ৰা ছোৱালীক অকণমান মৰম কৰিলে ল'ৰা ছোৱালীয়ে খুব ভাল পায়। একদম ধুনীয়াকৈ টিভি চাই বহি আছে। চাওকচোন, ইমান ধুনীয়াকৈ বহি আছে। লভ চিন এটা দি দিছে আপোনালোকলৈ দেই। বাই বাই, আজিলৈ আহিছোঁ। আকৌ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। নমস্কাৰ, সকলোলৈকে শুভেচ্ছা।